নমস্কাৰ বন্ধুসকল আসাম অনলাইন সাৰথী চেনেলটোলৈ আপোনালোকক স্বাগতম বন্ধুসকল যোৱা বছৰ আপোনালোকে এপিডিচিএলৰ বিভিন্ন পদত পৰীক্ষাৰ বাবে অৱতীৰ্ণ হৈছিলে নেকি যদি আপুনি পৰীক্ষাসমূহত অৱতীৰ্ণ হৈছিলে তেনেহলে এই ভিডিঅটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো বন্ধুসকল আজি আমি এই ভিডিঅটোত এপিডিচিএলৰ নিযুক্তি সম্পৰ্কে বহুত গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ বাবে লৈ আহিছো গতিকে বন্ধুসকল ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাওক আৰু আমাৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰক বন্ধুসকল আসাম ট্ৰিবিউন বাতৰি কাকতত এইখন নোটিছ প্ৰচাৰিত হৈছে যিখন প্ৰকাশ কৰিছে এফাল লস্কৰ এছিয়াছ সেক্ৰেটাৰী জাষ্টিস ৰিটায়াৰ্ড শ্ৰীমতী অনিমা হাজৰিকা আৰু জইণ্ট সেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আসাম পাৱাৰ ডিপাৰ্টমেণ্টে ইয়াত এপিডিচিএলৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়ক আদিৰ পৰীক্ষাত যেটো অনুষ্ঠিত হৈছিল 28 এপ্ৰিল 2019 তাৰ ওপৰত জাষ্টিস ৰিটায়াৰ্ড শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত এজনীয়া তদন্তকাৰী গোটে তদন্ত কৰিব বুলি প্ৰকাশিত হৈছে এই ক্ষেত্ৰত মুখ্যতঃ অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়ক আদি OMR পৰীক্ষাত সংঘটিত হোৱা অনিয়ম তথা অভিযোগসমূহ বিভিন্ন সংৰক্ষণ যেনে SC ST PWDৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে নে নাই OMR সিটসমূহ ষ্ট্ৰং ৰুমত কিদৰে ভেৰিফাই কৰা হৈছিল ইয়াৰ বিভিন্ন CCTV ফুটেজসমূহ পৰীক্ষা কৰা হ'ব আৰু প্ৰয়োজন সাপেক্ষে ফিল্ড ইনস্পেকচনো কৰা হ'ব পাৰে বন্ধুসকল এইখিনিতে আমি আপোনালোকক জনাই থওঁ যে যদি এই পৰীক্ষা সম্পৰ্কে আপোনাৰো কিবা অভিযোগ আছে তেন্তে আপুনিও তদন্তকাৰী বিষয়াৰ হাতত অভিযোগ দাখিল কৰিব পাৰিব এই ক্ষেত্ৰত তদন্তৰ ফলাফল যেতিয়াই আহিব আমি আপোনালোকক বিশদভাৱে জনাম গতিকে বন্ধুসকল যদি আপোনালোকে ভিডিঅটো ভাল পাইছে তেনেহলে এটি লাইক কৰিবলৈ নাপাহৰিব আৰু শিক্ষা তথা নিযুক্তি সম্পৰ্কীয় সকলো ধৰণৰ খা-খবৰ সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক ধন্যবাদ